কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ নিৰ্দেশন 4 যুৱকৰ পলাকবাৰী সমষ্টিৰ গোৱালহাটী মাৰাভিটান বাথা নৈৰ পাৰত প্ৰায় 20 বিঘা ভূমিত কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ নিৰ্দেশন দেখুৱাইছে এই 4 যুৱকে পলাকবাৰী সমষ্টিৰ গোৱালহাটীৰ ধ্ৰুৱ কলিতা ৰবীন্দ্ৰ কলিতা মনজিত দাস হাজোপাৰা ইদুৰ আলী গুৱাহাটীৰ এই 4 যুৱকে দেখুৱাইছে কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ পথ অমিতা মালভোগ কলৰ খেতি বঙালী বগৰীৰ খেতি আৰু ৰবি শস্যকে আদি কৰি কৃষি কাৰ্য কৰি আহিছে এই যুৱক কেইজনে পলাকবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ টাইম ডিজিটেল আপোনাৰ এক বছৰ হ'ল হোৱা নাই 9 মাহ হৈছে অমিতা কৰিলোঁ বগৰী কৰিলোঁ তাৰপিছত আপোনাৰ কল আছে আৰু মাজে মাজে ৰবি শস্য কৰি আছোঁ আৰু কিমানমান বিঘাত তিনি আপোনাৰ ইফালৰ পৰা সিফালে গোটেই 20 বিঘা মাটি কৰিছোঁ বৰ্তমান মানে অসমীয়া ক্ষেত্ৰত এই ক্ষেত্ৰত আপোনাৰ খেতিটো কি ধৰক চাকৰিটো এটা বেলেগ খেতিটো এটা চাকৰিটো কৰিলেও আপোনাৰ খেতি আমাৰ নিমনীয়া মানে যোনবিলাক যেনেকৈ আছে খেতিটো কৰিলে আমাৰ মানে ভাল হ'ব লাগে আমিও এটা মানে সেইকাৰণে আগবাঢ়িছোঁ আৰু বগৰী আপোনালোকে কেনেদৰে ছাপ্লাই কৰি আছে বা বগৰীটো আমাৰ বেপাৰী আমাৰ আহে ইয়াতে বেপাৰীটো আমি ছাপ্লাই কৰি দিওঁ প্ৰত্যেকটো শস্যৰে বেপাৰী বেপাৰী আহে আমাৰ কল কিমানমান বিঘাত আছে আপোনাৰ কল আছে আপোনাৰ 1200 বগৰী আছে 600 বাকী আপোনালোকে ধৰক ইয়াৰে পুলিবিলাক আমি নাৰ্চাৰীৰ পৰাও অনা গৈছে তাৰপিছত আপোনাৰ আৰু প্ৰায়ভাগ আমাৰ নাৰ্চাৰীৰ পৰাই অনা গৈছে এইটো পুলিটো বাকী আপোনালোকে খেতি যে কৰিছে এতিয়া যিটো বছৰ এক বছৰ হ'ল এক বছৰ হোৱাত আমাৰ হৈছোঁ আমি মানে ৰবি শস্যই হওক যি কৰিছোঁ আমি এতিয়ালৈ এতিয়া হৈ আছোঁ মানে আমি বগৰীটো বিক্ৰী যাই আছোঁ বিক্ৰী কৰি আছোঁ কেনেধৰণে লাভান্বিত হৈছে এতিয়াতো আমাৰ ধৰি লওক এক বছৰ হৈছে তো আমি যিখিনি এক বছৰত আমি দেখিছোঁ ভালেই দেখিছোঁ আমি এইটো ভালে পাইছোঁ আমি এইটো বাকী আপোনালোকৰ চফলৰ পৰা আমি আলুটো পাইছোঁ আৰু নেক্সট আমাৰ আদাটো মই কৈছোঁ তেখেতসকলক আদাটো দিম বুলি কৈছোঁ